জয় হিন্দ ফ্ৰেণ্ডছ, স্বাগতম জনালোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু মই ঋতু শইকীয়া আৰু আপোনালোকে চাই আছে প্ৰাউড অফ ইণ্ডিয়া আছাম ইউটিউব চেনেল। আৰু আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম অসম পুলিচৰ যি মেডিকেল টেষ্ট হয় সেই মেডিকেল টেষ্টৰ বিষয়ে আলোচনা কৰিম। সেই মেডিকেল টেষ্ট কেনেকৈ হয় আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সকলোবিলাক চাই যাব। আৰু বলক অকণ সময় পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি যেতিয়া ইণ্টাৰভিউ দিবলৈ যাম, তো ইণ্টাৰভিউ দিবলৈ যাওঁতে প্ৰথমতে আমাক ডকুমেণ্টবিলাক চেক কৰিব, ঠিক আছে। তো ডকুমেণ্টবিলাক যেতিয়া চেক কৰিব তেতিয়া আপোনালোকে যদিহে কিবা এলফাবেট ভুল আছে নামত, তো তেতিয়া আপোনালোকে জনাব পাৰিব। আৰু তাৰ পাছতে আপোনালোকক ডকুমেণ্ট চেক কৰাৰ পাছত আপোনালোকৰ চেষ্ট আৰু হাইটটো জুখিবৰ কাৰণে লৈ যাব, ঠিক আছে। তো নেক্সট প্ৰচেছটো হ'ল আপোনালোকৰ যি মেডিকেল টেষ্ট হয়, মেডিকেল ডাক্তৰৰ ওচৰত যি মেডিকেল টেষ্ট হ'ব তাৰ বাবে লৈ যাব। তাৰ পাছত তাতে আপোনালোকক কি কৰিব মই আপোনালোকক সকলোবিলাক জনাই আছোঁ। আৰু ডাক্তৰে প্ৰথমতে আপোনালোকক চকুৰ চাবলৈ চেষ্টা কৰিব, চকু আপোনাৰ ভালে আছেনে নাই। তো তাৰ বাবে আপোনালোকক কালাৰ ভিজনটো দেখুৱাব। কালাৰ ভিজনত কি থাকিব, ABCD এনেকৈ এলফাবেটবিলাক থাকিব। তাতে আপোনালোকক কোনটো এলফাবেট হয় আপোনালোকে ক'ব লাগিব। আৰু লগতে কি থাকে, সংখ্যাবিলাক থাকে 16, 17, 8, 9 বা 26 এনেকৈ সংখ্যাবিলাক থাকে। তো সেই সংখ্যাবিলাক আপোনালোকে ক'ব লাগিব। ডাক্তৰজনে দেখাই যাব, আপোনালোকে কৈ যাব লাগিব, ঠিক আছে। তো এইটো হৈছে আপোনালোকৰ চকু পৰীক্ষা, চকু ভাল আছেনে নাই সেইটো আপোনালোকক চেক কৰিব। আৰু লগতে আপোনালোকক কি কৰিব, ABCD এনেকৈ এলফাবেটবিলাক দূৰত ৰাখিব, তাত লাইট ছিষ্টেম থাকে। তো সেই ছিষ্টেমত আপোনালোকক সুধিব, মানে মাতিবলৈ ক'ব ABCDবিলাক এনেকৈ উল্টা পুল্টা থাকে। তো সেইটো আপোনালোকে মাতিব লাগিব। চকু ভালে আছেনে নাই এইকেইটা পৰীক্ষা আপোনালোকক প্ৰথমতে কৰিব, ঠিক আছে। তাৰপাছত চকুৰ পৰীক্ষা কৰাৰ পিছত কি কৰিব আপোনালোকক, আপোনালোকৰ ভৰিকেইটা চাব, মানে নকনি প্ৰব্লেম আছে নেকি। আচলতে কি হয়, নকনিটো আঁঠু আপোনালোকৰ লাগি গৈছে নেকি, দুটা আঁঠু। তো সেইটো আপোনালোকক টেষ্ট কৰিব। তাৰপিছত সেইটো টেষ্ট কৰাৰ পাছত আপোনালোকক কি হয়, হাতকেইখন এনেকৈ মেলিবলৈ ক'ব, দুইখন হাত। তো তেনেকৈ মেলিলে মানে হাতখন আগতে ভঙা আছে নেকি, তো সেইটো টেষ্ট কৰিব আপোনালোকক, ঠিক আছে। তো বৰ বেছি টানো নহয় মেডিকেল টেষ্টটো, এনেই নৰ্মেলকৈ থাকিব লাগে, ঠিক আছে। অসম পুলিচৰ মেডিকেল সাধাৰণতে ইমান টানো নহয় আৰু ইমান সহজো নহয়, একদম নৰ্মেলকৈ হৈ যায় অসম পুলিচৰ মেডিকেলটো। আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে আচলতে। যেতিয়া আমাৰ মেডিকেল টেষ্ট হয়, মেডিকেল টেষ্টৰ আগত চকুৰ পৰীক্ষা হোৱাৰ আগত আপোনালোকে পাৰিলে চকুকেইটা ধুই যাব, তেতিয়া ভালদৰে দেখিব। তো আৰু লগতে মোবাইল খুব কম ব্যৱহাৰ কৰিব এতিয়াৰে পৰা, তো যাতে ইণ্টাৰভিউ সময়ত সেইটো অসুবিধা নহয়। মেডিকেল টেষ্টৰ সময়ত আপোনালোকে মোবাইল ৰাতি খুব কম ইউজ কৰিব, ঠিক আছে। আৰু যদিহে আপোনালোকৰ নকনি প্ৰব্লেম থাকে, অৰ্থাৎ যদিহে আপোনালোকৰ দুয়োটা আঁঠু লাগি যায়, তো তেতিয়া আপোনালোকে কিছুমান এক্সাৰচাইজ কৰিব পাৰে। আৰু এইবিলাক ইউটিউবত চাৰ্চ কৰিলে আপোনালোকে পাব এক্সাৰচাইজবিলাক। তো তেনেকুৱা এক্সাৰচাইজবিলাক কৰিব লাগে। আৰু লগতে আপোনালোকে ৰাতি শুওঁতে আঁঠু দুটাৰ মাজত এটা গাৰু ৰাখিব পাৰে, তো তেনেকুৱাকৈও ৰাখিব পাৰে। আৰু লগতে আপোনালোকে ইউটিউবত চাব কেনেকুৱা ভিডিঅ'বিলাক, আপোনালোকৰ যি নকনি প্ৰব্লেম থাকে, নকনি প্ৰব্লেমৰ কাৰণে কেনেকৈ মানে ভাল কৰিব পাৰি নকনিটো। তো সেইটো ইউটিউবত বহুত ভিডিঅ' আছে, তেনেকৈ আপোনালোকে চাৰ্চ কৰি উলিয়াই ল'ব। আচলতে বহুত বেছি ভয় খায় মেডিকেলৰ কাৰণে। ইমান ভয় খোৱাৰ আচলতে প্ৰয়োজন নাথাকে, কাৰণ একদম নৰ্মেল মেডিকেল হয় অসম পুলিচত। তো সেইটো কাৰণে ইমান ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। আৰু বহুতে কি হয়, এপ্লাই কৰোঁতে কিছুমান নামত বা এড্ৰেছত এনেকৈ এলফাবেট কিছুমান ভুল হৈ যায়, তো থাকি যায়, বা বেলেগ এলফাবেটৰ সলনি বেলেগ এটা দি পোৱা যায়। তো এপ্লাই কৰোঁতে যদিহে ভুল হৈছে, আপোনালোকে ইমান টেনশ্যন লোৱাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে যেতিয়া ইণ্টাৰভিউ দিব যাব, ইণ্টাৰভিউ সময়তে আপোনালোকক যেতিয়া ডকুমেণ্ট চেক কৰিব, ডকুমেণ্ট চেক কৰোঁতে আপোনালোকে তেতিয়া জনাই দিব যে কোনটো এলফাবেট ভুল আছে। তো তেতিয়া আপোনালোকক জনাই দিলে তেওঁলোকে শুদ্ধ কৰি দিব, ঠিক আছে। আৰু আপোনালোকে ভাবে যে ৰিজেক্ট হৈ যাব এটা এলফাবেট ভুল হোৱাৰ কাৰণে, তো আপোনালোকে সেইটো একো ভয় খাব কোনো প্ৰয়োজন নাই। সেইটো কেতিয়াও ৰিজেক্ট নহয়। আপোনাৰ এডমিট কাৰ্ড আহিবই, ইমান ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। আৰু যদিহে আপোনালোকে হেল্পলাইন লাগে, তেনেহ'লে আপোনালোকে SLPRBৰ অফিচিয়েল ৱেবছাইটত দিয়া থাকে হেল্পলাইন নম্বৰত আপোনালোকে কল কৰিও ক'ব পাৰে যে আপোনালোকৰ কি ভুল আছে। গতিকে আপোনালোকৰ ভয় খোৱাৰ কোনো প্ৰয়োজন নাই, আপোনালোকৰ এডমিট কাৰ্ড আহিবই। আৰু আপোনালোকে প্ৰেক্টিছবিলাক অব্যাহত ৰাখক, ভালদৰে প্ৰেক্টিছ কৰক, যাতে আপোনালোকে এইবাৰতে চাকৰিটো ল'ব পাৰে। যেতিয়া আপোনালোকৰ মেডিকেল টেষ্ট শেষ হ'ব, তো মেডিকেল টেষ্ট শেষ হোৱাৰ পাছতহে আপোনালোকক
ৰানিঙৰ বাবে লৈ যাব। যদিহে আপোনালোকে অ'কে থাকে মেডিকেল টেষ্ট, তো তেতিয়া আপোনালোকক ৰানিঙৰ বাবে লৈ যাব, ঠিক আছে। তো আশা কৰোঁ আপোনালোকৰ মেডিকেল ভাল হওক, যাতে আপোনালোকে ইণ্টাৰভিউটো দিবলৈ পায়, আৰু লগতে ইণ্টাৰভিউ ভাল হওক তাৰে কামনা কৰোঁ আপোনালোকৰ। আৰু আপোনালোকৰ কি হয়, যদিহে কিবা নুবুজা থাকে বা কিবা প্ৰব্লেম অসুবিধা থাকে, তেনেহ'লে আপোনালোকে কমেণ্টত জনাব পাৰে। মই আপোনালোকক যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। যদিও মোৰ ডিউটি থাকে, সেইটো কাৰণে মই হয়তো সদায় আপলোড কৰিব নোৱাৰোঁ ভিডিঅ', তথাপিও মই আপোনালোকক যিমানখিনি পাৰোঁ সিমানখিনি সহায় কৰিবলৈ চেষ্টা কৰিম। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে আমি এনেধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পায়। তো আজিলৈ ধন্যবাদ।